बोले पावत हुआ कृष्ण देवे पन्हा बृद्ध ब्राह्मणजনৰ মলিয়ন ভৈখন ধুৱাই দিবলৈ ঈশ্বৰে কিন্তু ঘিণ নকৰিলে অকল মলিয়ন ভৈখন ধুৱাই দিলে প্ৰভু সন্তুষ্ট হৈ থকা নাই প্ৰভুৱে ভৰি ধোৱা পানী হিৰত ল'লে শ্ৰীকৃষ্ণ এখানে কৈছে আমাক মানে পাৱত হোৱা কৃষ্ণ দেৱে কাহানি শুন দেখি নোপোৱা বৃদ্ধজনক কি কৰিলে বহিবাক লাগি তাংক স্বৰ্ণ আখন দিলা বহিবাক লাগি তাংক স্বৰ্ণ আখন দিলা বিপ্ৰদামে সপোন দেখা নিচিনা হৈছে মই জীয়াই আছো নে সপোন দেখিছো নে দিঠক দেখিছো বিপ্ৰদাম দেখিলো সপোন তুমি হম বন্ধু মোৰ হৈব আৰু কৃষ্ণ হম বন্ধু মোৰ হৈব সকলকে ভগৱানে ভালে ৰাখক আৰু আপোনালোকৰ পবিত্ৰ চৰণ আমাক নিশ্চয় উঠাই দিয়ক আপোনালোকৰ অনুমতি দিলে আমি অনুষ্ঠান